আৰু মই আজি ওলাইছোঁ আনছৰ 5 বছৰীয়া ভেকচিনটো আছিলে সেইফালে আহি পালোহি ভেকচিন দিবলৈ। আনছে বেজি লওঁতে অলপো আমনি নাই, তাৰ বেজি লৈও ভয় নাই কৰা। মোৰ ভয় লাগিছে, সি অকণমান এনেই অকণমান একে চিঞৰিলেহে, একো কাণত নাই। এইফালে আহি সোমালোহি আমি দোকানত, কেইটামান ল'ব আছিলে লৈ ল'লোঁ। তাৰ পৰা আহিলোঁ, এয়া মোৰ আপা হয় লগা পানী কাটে আহিছিলোঁ যিহেতু সেইকাৰণে আনছলে অলপমান পানী কাটাই ল'লোঁ। আৰু এইফালে পিছত লাজুকী বনটো দেখা পালোঁ, আগতে যে কিমান খেলিছিলোঁ লাজুকী বনৰ লগত। আৰু এইফালে আহি পালোহি আমি ৰেষ্টুৰেণ্ট, দিয়া হৈ গ'ল আমাৰ টিভি চাই এতিয়া বহি আছোঁ। এইফালে আহি গ'ল মোৰ চাওমিন আৰু আনছৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাই। সি আৰু ৰেষ্টুৰেণ্টত আহিলে ফ্ৰেঞ্চ ফ্ৰাই, তাৰ বাহিৰে তাক বেলেগ নালাগে। আৰু মোৰ পৰা সি অকণমানো চাওমিন খাই নাচালে, মই ভাবিছোঁ দুইটাই খাম বুলি দিলোঁ, নাই ঘৰৰ পৰা ওলাই যাওঁতে মোৰ পাৰ্চেলটো আহি পাইছিল, সময় নোহোৱাৰ কাৰণে